CRPFৰ বিষয়া ইক্ৰম হুছেইনৰ শেষকৃত্য সম্পন্ন। দিল্লীত শেষকৃত্য সম্পন্ন কৰা হয় বৰপেটাৰ সৰুক্ষেত্ৰীৰ নিবাসী লোকজনৰ আৰু কৰোনাত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু হৈছিল বিষয়াজনৰ। বিশেষ সতৰ্কতামূলক ব্যৱস্থাৰে সম্পন্ন কৰা হয় শেষকৃত্য। ইফালে বিষয়াজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। খবৰটো শুনাৰ পিছত স্বাভাৱিকতে আমি মৰ্মাহত হৈছোঁ আৰু তেওঁ যিহেতু আমাৰ মাজত নাই, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতি হৈ পেলাই আমি বিদেশী আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই সমবেদনা জ্ঞাপন কৰাৰ সময়ত মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টেলিফোন যোগে মোৰ জৰিয়তে আজি তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছে আৰু চৰকাৰ তেওঁলোকৰ লগত আছে বুলি ইতিমধ্যে দুয়োগৰাকী জনাইছে। কাৰণ কিয় যিহেতু এওঁলোকে ৱাৰিয়াৰ, এওঁলোকে যোদ্ধা, যিহেতু আমি চিকিৎসকে হওক বা নাৰ্ছে হওক বা আৰক্ষীয়ে হওক বা প্ৰশাসনৰ বিষয়াই হওক, যিমানখিনি ব্যক্তিয়ে এই কৰোনা প্ৰতিৰোধৰ কাৰণে যিমান সংগ্ৰাম চলাই আছে, সেই সংগ্ৰাম চলাই থকা ব্যক্তিসকলক যিহেতু আমি যোদ্ধা বুলি যিহেতু আমি কওঁ, গতিকে এই যিহেতু অন ডিউটিত যিহেতু ঢুকাইছে, অন ডিউটিত যিহেতু মানে এনেকুৱাকৈ আক্ৰান্ত হ'লগৈ, গতিকে সেইকাৰণে পৰিয়ালৰ তৰফৰ পৰা এটা আহ্বান জনাইছিলে যে পৰিয়ালৰ যাতে ঘৰৰ মানুহক যাতে আগন্তুক দিনত যাতে চৰকাৰখনে যাতে চায় আৰু এইটোৰ কাৰণে ইতিমধ্যে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশ্বাস দিছেগৈ। আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো মই মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ মই টুইট কৰি ইতিমধ্যে মই জনাইছোঁ। কাৰণ কিয় মই আজি 3 দিনমান আগতে টুইট কৰিছোঁ, কাৰণ কিয় এইসকল ব্যক্তিৰ লগত মই এটা সম্পৰ্ক স্থাপন হৈছিলে। কাৰণ মোৰ সৰফৰ সমষ্টিৰে এজন ল'ৰা এজন আছে, জানিব পৰা ল'ৰা এজন আছে আৰু তেওঁলোকৰ যেতিয়া মই টেলিফোন কৰিছিলোঁ, টেলিফোন কৰোঁতে বিভিন্ন ধৰণৰ খবৰ তেওঁলোকে মোক দিছিলে, যাৰ কাৰণে মই মাননীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই জনাইছিলোঁ যে দিল্লী চৰকাৰে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাখিনিত সন্তুষ্ট হোৱা নাই বুলি জনাইছে। অসমৰ তুলনাত বা যিখিনি খাদ্য সামগ্ৰী দিছিলে অসমৰ তুলনাত তেওঁলোকে সন্তুষ্ট হোৱা নাই বুলি জনাইছিলে। কাৰণ তেওঁলোকে বিভিন্ন মোক মানে তেওঁলোকে ফটো পঠাইছিলে।